চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ওলাইছোঁ আমি, মোৰ এতিয়া 11 বজাৰ পৰা ক্লাছ আছে। তাৰপিছত আজি হৈছে ছেটাৰডে আৰু উইকেণ্ড লকডাউন। আজি আপোনালোকক লকডাউনত গোলাঘাট টাউনখন দেখুৱাম। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আমি পালোঁ এৰেঙাপাৰা চাৰিআলি TVS ডিলাৰ। আৰু এয়া চাওক আপোনালোকে, লকডাউনত চব দোকান বন্ধ হৈ আছে, গাড়ীও ইমান বেছি নাই ৰাস্তাত। এয়া আমি এতিয়া আহি পাইছোঁ ৰেল ক্ৰছিং, আৰু এইফালে ৰাইট ছাইডত আছে গোলাঘাট ষ্টেচন। চিভিল হস্পিটেল, SKK চিভিল হস্পিটেল গোলাঘাট পাৰ হৈ আহিছোঁ। আৰু ইয়াত চব ফাৰ্মাচীবোৰ খোলা আছে, কিন্তু এনেকৈ এম্বুলেঞ্চ ৰখোৱা থাকে। দৰকাৰ হ'লে ইয়াৰ পৰা এম্বুলেঞ্চ নিব পাৰিব। যোৰহাটলৈ ৰেফাৰ দিয়া কেছবোৰ এম্বুলেঞ্চত নিয়ে। চব দোকান চব বন্ধ। এইটো দাসেংকো বন্ধ, এইবোৰ চব বন্ধ। এখন খাদিমছ বন্ধ, গোটেই বজাৰ বন্ধ। চব ধুনীয়াকৈ লকডাউন মানিছে। এখন দুখন টুনটুনি চলিছে, ই ৰিক্সা, আৰু এইবোৰ চব দোকানবোৰ বন্ধ হৈ আছে। যদি বজাৰলৈ যায়, এতিয়া আমি এখন পাইছোঁ, এইটো BSNL অফিচ হয়, এইটো পোষ্ট অফিচ। এইটো ৰাস্তাইদি, ৰাইট ছাইডৰ ৰাস্তাইদি যায় আমাৰ তিতাবৰলৈ। এইটো হৈছে মিউনিচিপালিটি গোলাঘাট। আজি বতৰটো কি ধুনীয়া দেখিছেনে বাৰু? মানে ৰ'দো নাই ইমান। আগৰ দুদিনটো ইমানেই ৰ'দ, ইমানেই গৰম আছিলে। আজিতো বহুতে ভাল বতৰ কৰিছে। আৰু আমি এতিয়া পামগৈ, আৰু আমি য'ত গৈ আছোঁ আপোনালোকক ক'ম গৈ পাই ক'ত গৈ আছোঁ, আপোনালোকে দেখিবই। কলেজ গোলাঘাট, DR কলেজ। পৰিৱেশটো বহুতেই ধুনীয়া ইয়াৰ কলেজখনৰ। ক্লাছ হ'লে দেৰি হৈছে, মাত্ৰ 2 মিনিট বাকী আছে। গতিকে আজিলৈ বাই বাই। এজনী প্ৰতিভা, এজনী ৰুমি, বাই বাই। শেষত আপোনালোকক এটাই অনুৰোধ জনালোঁ, যদি নতুনকৈ আহিছে মোৰ
চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ।